মৰমৰ বন্ধুসকল, তোমালোকক মই আজি কৃষি আৱিষ্কাৰৰ সাধুটো কম দেই। বহুত বছৰ আগতে আদিম যুগত কি হৈছিল জানানে? আদিম মানুহবোৰে অৰণ্যৰ পৰা ফল মূল সংগ্ৰহ কৰি আনি খাইছিল আৰু গুটিবোৰ দলিয়াই পেলাই দিছিল। এনেকৈয়ে দিন বাৰ পাৰ হৈ গৈ আছিল। এদিন কিন্তু এটা বৰ আচৰিত ঘটনা তেওঁলোকৰ চকুত পৰিল। তেওঁলোকে দেখিলে যে তেওঁলোকে খাই পেলাই দিয়া গুটিবোৰৰ পৰা গজালি ওলাইছে। তেওঁলোকে কিন্তু ঘটনাটো কি হৈছে ধৰিব পৰা নাছিল। লাহে লাহে তেওঁলোকে দেখিলে যে গজালিবোৰ ডাঙৰ হৈ গছ হৈছে আৰু গছবোৰ ডাঙৰ হৈ গৈ ডাঙৰ গছ হৈছে। গছবোৰত ফল লাগিছে, ফলবোৰ পকি আকৌ তললৈ সৰি পৰিছে। তেওঁলোকে তলত সৰি পৰা ফল কেইটামান খাই চালে আৰু তেওঁলোক বৰ আচৰিত হ'ল। সোৱাদবোৰ দেখোন তেওঁলোকে আগতে খোৱা ফলৰ সৈতে একেই, আকৌ গুটিবোৰো একেই। তেওঁলোকৰ মনত এটা বুদ্ধি খেলালে। তেওঁলোকে কি কৰিলে জানানে? তেওঁলোকে শিলেৰে মাটি খান্দি কেইটামান গুটি মাটিত পুতি থৈ দিলে। আকৌ দিন বাৰ পাৰ হ'ল। তেওঁলোকে আকৌ আচৰিত হৈ দেখিলে যে তেওঁলোকে পুতি থৈ দিয়া গুটি কেইটাৰ পৰাও গজালি ওলাইছে। গজালিবোৰ গছ হৈছে, ডাঙৰ হৈ বহুত ডাঙৰ গছ হ'ল। গছত ফল লাগিল, পকিল, আকৌ তললৈ সৰি পৰিল। তেওঁলোকে আকৌ কেইটামান সৰি পৰা ফল খাই চালে। একেই সোৱাদ দেখোন। তেওঁলোকে আনন্দতে নাচিবলৈ ধৰিলে। আদিম মানুহবোৰে এটা বৰ ডাঙৰ কথা আৱিষ্কাৰ কৰিলে। তেওঁলোকে আৱিষ্কাৰ কৰিলে যে গছৰ গুটিৰ পৰা আকৌ গছ হয়। এই আৱিষ্কাৰটোৱে তেওঁলোকৰ জীৱনলৈ এটা বৰ ডাঙৰ পৰিৱৰ্তন আনিলে। সেই পৰিৱৰ্তনটো হ'ল তেওঁলোকৰ অঘৰী জীৱনৰ অন্ত পৰিল আৰু কৃষিভিত্তিক গাঁও পাতি বাস কৰা জীৱনৰ আৰম্ভণি হ'ল।